বেহেৰবাৰী আউটপোষ্ট সহযোগ কৰিছে Amul, the taste of India. Yamaha, ride free with the all-new FZX. খুব ভাল পায় ন লোকক টেনচন দি নহলে পইচাটো কেনেকৈ উলিয়াব অহা মাহতো ৰাখিম বুজিছা হেৰি টোপনি ধৰিলে অলপ শুই দিবা কিয় শুম আকৌ ডিউটি টাইমত খোৱাৰ অংক আমাৰ নাই বা বাকী হেৰি কচোন BSFৰ খবৰ কচোন ভাল ভাল কথা পাতি আছ কালি ভিডিঅ' কল কৰিছিলো তহঁতৰ আৰু ভিডিঅ' কলতেহে আৰু কি তুমি পইচাটো দিয়াৰ পিছত আকৌ নাই দিয়া বুলি কৈছে চাকচোন দাদা তেখেতে মানে মোৰ পৰা 18,000 টকা এটা পায় দেই মোৰ চেলাৰীটো এবাৰ নাপালোৱে নহয় বাহে বাহে তেখেতে লৈ ল'লে এতিয়া 10,000 টকা এটা আনি মই তেওঁক দিছো হেই জানো নহয় এতিয়া 1,000 টকা এটা পায় মই বোলো নেক্সট মাহত চেলাৰী পেলাই দি দিম এটা খেলি মেলি কৰি আছে পইচাটো লৈ হেই বজাই নিদিলা কিয় কি কেকে কথা কৈছো বজাই দিব লাগিছিল কি হ'ল কাক বজাব লাগে হা মই নাই কোৱা কি হ'ল কাক বজাব লাগে কাক বজাব লাগে নকলে যে কিমানকে 5% হ'ব তেওঁতো 8% লৈ আছে হ'ব মই তোমাৰ নাম্বাৰটো দি দিম এতিয়া দি আছো হোৱাটছএপত হ'ল ককায়েৰে যে আধিত মাটিকণ লৈছিল তই মোক যিটো কৈছিলি খেতি আৰম্ভ কৰিছেনে খেতি কৰিছে হ'বলা তই যে কালি মোক 10 মই ললো আৰু চেলাৰী পৰা 7,000 টকা ল'লে 17 সেইবোৰ মই গম পালো নেলাগে পইচাটো তই ৰাখি থ কিয় 10,000 দিলো নহয় আপোনাক মই চব বুজি পাইছো খালি এতিয়া মই নেৰাখো পিছত মই লম নহয় মোৰ হাতত খৰচ হৈ যাব আপুনি ৰাখি থক তই বুজি পা নাই কেকেটা সেইটো নকৰিবা আপুনি ৰাখি থক আপোনাৰ লগতে ৰাখি থক মইতো আপোনাক দিলোতো কিয় এনেকুৱা খেলি মেলি কৰি থাকে মোৰ লগত সেইখন কিয় মেলি দিছ ওবা বহুত গৰম লাগিছে বতাহ চতাহ সোমাব দিয়া গলাটো এইটো কিয় মাতিছা কোৱা এইটো লচোন 100 টকা এইজনী বহুত চেম জল তুমি শাহুনে বোৱাৰী নাজানিছে তুমি বহুত সলনি হলা খালি কেঁচা কবা নেক্সট টাইম গাখীৰ পেলাব নালাগিছে যদি গাখীৰ পেলাইছে এনেকে পইচা কিন্তু ভৰিয়ে থাকিব লাগিছে শুনচোন তই যে পইচাটো দিয়াৰ লগে লগে হুকে ঢাপলি মেলিলি নিজেহে বকিলি মোৰখিনি শুনিলি জানো পইচাটো যে তোক দিছো গাখীৰৰ পইচা নহয় এনেও নাই দিয়া হাউতকে শৰ্মা দোকানৰ পৰা বস্তু কেইটামান আনি দেচোন মই তই এই টকা 100 কাৰণে 150 কিলোমিটাৰ দৌৰিম বুলি তুমি কেনেকে ভাবিছা বৈ মানে ভাদ মাহটো যে মই বহুত বিজি সঁচাই মোহন আমুক পোৱান মোহন তামুক পোৱান মোহন খৈ ফাল মোহন কেৰাহী ধু মোহন প্ৰসাদ ধু গোটেই ভাদ মাহটো মানে তোৰ নামত উইল কৰি দিলে তোমাৰ নিচিনা এতিয়া মোৰ 1000জনী নবৌ আছে সব ভাদমহীয়া নবৌ তুমি নবৌ এতিয়া নেচেল চেল মাটি লাভোন আছে তুমি নবৌ মোৰ আচল চেল বাকী নবৌহে নেচেল চেল দিয়া মোনাটো দিয়া মই বজাৰ কৰি লৈ আহিম দিয়া ৰবি মোনাটো লৈ আহিছো আৰে ৰাখ না আৰে ইয়াত যদি 10,000 টকা আছে এখনো যদি জালি নোট নাই তেনেহলে পইচাটো ৰাখিবলৈ আপুনি কিয় টান পাইছে মই নাৰাখো আপুনি কিয় নাৰাখিব আপুনি মোৰ পৰা 11,000 টকা নাপায় নেকি ৰাখি থক তই মোৰ মনৰ অৱস্থাটো নুবুজিবি আপুনি মোৰ মনৰ অৱস্থাটো বুজা নাই আপোনাৰ লগত ইমান ধাৰত পুট খাই আছো মই এতিয়া মুক্ত হ'ব খুজিছো আপুনি আকৌ পইচাটো দিলে নাৰাখে না মই ৰাখিব নোৱাৰো দে আপুনি ৰাখক
হয় ৰাকেশ মই তোক হাত জোৰ কৰিছোঁ তই পইচাটো ৰাখি থচোন মই আপোনাৰ ভৰিত ধৰিছোঁ আপুনি পইচাটো ৰাখি থওক তই মোৰ মনৰ অৱস্থাটো বুজি পোৱা নাই আপুনি মোৰ মনৰ অৱস্থাটো বুজা নাই এই পইচাটো নিদিওঁতে আপুনি মোক কিমান কি কথা শুনাইছিলে পাহৰিলে এই এতিয়া এইবিলাক কিহৰ এক্টিং এক্টিং কৰা নাই অ' মই তোৰ শপত খাই কৈছোঁ ৰাখি থ উফ এতিয়াহে শান্তি দে ভালে থাক দুখ পাইছোঁ নেম প্লেটত যা বজাৰ কৰা মোনাটো পইচা চব লৈ আহ আটা চেনি চাহপাত দালি বিস্কুট চেনি যি লাগে চব লৈ আহিছো চিলিণ্ডাৰ যদি শেষ হৈছে চিলিণ্ডাৰ আনি মই লগাই দিছো ফিল্টাৰ পানী যদি শেষ হৈছে কুঁৱাৰ পৰা পানী নি পেলাই মই ফিল্টাৰত ভৰাই দিছো তহঁতৰ কাম কৰিবলৈকে মই জন্ম হৈছো নেকি অ এজনী বাহ ঐ মূৰ্খ সেই মুখাখন লগাই যা এ গুজনে তেতিয়া চিচি কৰা মাছ লগত লৈ ফুৰিছো কেকেচা শিকাই থৈছে কোনা সোমাব নোৱাৰিছে শংকৰ গুৰু আমাৰে মাধৱ গুৰু আমাৰে লুকাই আছা দেখা নেদামণি কুটৰ ঐ ৰচোন ক'ত যাওঁ কিয় নহয় এনেকে ধুতি চুটি পিন্ধি কোনফালে যাওঁ আপুনি পুলিচৰ ড্ৰেছ পিন্ধি ক'লে যে আজিলৈকে সুধিছো নাই সোধা অ' মই এতিয়া থানালৈ যাওঁ তই ক'ত যাওঁ মই আৰ্মিলৈ যাওঁ আৰ্মিলৈ যাওঁ অ পাগলটো এইটো এতিয়া খোজ কি খোজ গালি পাৰিবলৈতো ৰখাইছিলে খোজ অ' শুনিছে এই নহয় আজি ক'ৰবাত সকাম নিকাম আছে নেকি বাৰু কিয় ক'ৰবাত তালখোল কোবোৱা শুনিছা নহয় মোহনে দেখোন ধুতি কুৰ্তা পিন্ধি যোৱা দেখিলো ক'ত কি আছে কওকচোন ৰ'বা মই কিবা এটা চিন্তা কৰি আছো কি চিন্তা ৰাকেশৰ পৰা 10,000 টকাটো লৈ আহোঁ নেকি ঘূৰাই দিছিলনো কেলে তুমিহে ব্ৰেইনটোত কথাটো সোমোৱাই দিছিলা ৱা এতিয়া মোৰ গাতহে জগৰ হ'ল তাৰমানে ঘূৰাই আনো নে নানো কোৱাচোন জিকৰ কৰি থাকক উফ কৃষ্ণ এইটো দেখোন মোহন লাগিছে হয়নে নহয় মোহন কোনবা ঠিক নাই দেই লক খাই লওক কি কৰোঁ মণি কি কওঁ ৰাকেশৰ পৰা পইচাটো ঘূৰাই লৈ আনো নেকি মই কি জানো এতিয়া আৰে তুমি নাজানিলে কোনে জানিব মই গিৰিয়াৰাটো কনফিউজনত আছো তুমি ডিচিশ্যন এটা দিয়া মই কি ডিচিশ্যন দিব লাগে এই তোমাৰ নিচিনা ঘৈণীয়েকৰ কাৰণে গিৰিয়েকবোৰৰ লাইফ স্পইল হয় মইহে এতিয়া আপোনাৰ লাইফ স্পইল কৰিলো চাহকাপ খাওক মোৰটো অকণ ঠাণ্ডা হ'ব ৰাকেশ দা ভালনে এই ভাস্কৰ বা বহুত দিনৰ মূৰত দেখিলো তাকে এই ভেকচিনৰ কাম এটা কৰিলো এইখন কিয় মাৰিব লাগে ভেকচিন লোৱা নাই ললো ফাৰ্ষ্ট ড'জটো ললো চাৰ্টিফিকেট পালেনে নাই ফাৰ্ষ্ট ড'জৰ লগে আহে নহয় চাৰ্টিফিকেট এই নহয় ছেকেণ্ড ড'জৰ পালেনে নাই ছেকেণ্ড ড'জ লোৱাই নাই মই ক'ত চাৰ্টিফিকেট পাবা এই মই ভেকচিনৰ চাৰ্টিফিকেট দিব পাৰো নহয়
ছেকেণ্ড ড'জ নোলোৱাকৈ চাৰ্টিফিকেট কিমানক দি আছোঁ নাম্বাৰটো লৈ লওকচোন লওক মই মেনেজ কৰি দিম নহয় নাম্বাৰটো লৈ লওকচোন 97067 কিবা ভাল কামত আহিছে ভাল হ'ব যা আপুনি কেনেকৈ গম পালে এইটো নামঘৰ ময়ে ঘূৰি আছো মোৰ অন্তৰতে আছে আপুনি মোৰ হাতখন চাই দিয়কচোন হৰি বেয়া নাপাব দেই কথা এটা কওক আপোনাৰ দাঁতকেইটা লগোৱা নেকি হে কিয় নহয় মানে ডুপ্লিকেট লাগে অৰি ডুপ্লিকেট দাঁত লগাই ফুৰিবলৈ মই মানুহটো ডুপ্লিকেট নেকি মানে ডুপ্লিকেট মানুহেহে ডুপ্লিকেট দাঁত লগাই নেকি ডুপ্লিকেটে যেন পাওঁ হৰি হয় ন কি দাঁতকেইটা ডুপ্লিকেট হেই নহয় হয় দিয়ক হ'ব ডুপ্লিকেট হ'ল কি হ'ল নো আৰু এনেকুৱা থাকেই ন সেইবিলাক ইমান টেনশ্যন ল'বলগীয়া কথা নহয় হয় নেকি চাওঁ ডিঙিটো চাওঁ কিয় কামোৰ এটা দিওঁ তেতিয়া গম পাই যাব অৰিজিনেল নে ডুপ্লিকেট ডিঙিটো অৰিজিনেল কামোৰত ডিঙি আৰু মূৰ ৰৈ যাব বা মোহন কামত লাগি আছা লাগা 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 কৃষ্ণ মোহন চিয়াদী কোন মোৰ নাম কৃষ্ণ নহৈছে মোহন চিয়াদী এই মই ভগৱানকহে মাতিছোঁ খোপা চোপা বান্ধি এজন চাগে নামঘৰীয়া হ'ব আশীৰ্বাদ এটাকে লৈ যাওঁ কিনো জুমাজুমি কৰি আছ এই ৰাকেশ কথাটো শুনচোন কৈ যাক মোৰ ফালে চা আকৌ ৰ'ব না মই কিবা এটা চাই আছো ৰ'ব মই শুনি আছো দোকানে চকুৱে নুশুনো নহয় কৈ যাওক এই তোক যে মই 10,000 টকাটো ঘূৰাই দিলোঁ এতিয়া মানে মই কথা এটা ভাবিছোঁ বুজিছা তোক কওঁ এই ৰিপহু আপুনি এইটো নামঘৰৰ নামঘৰীয়া নেকি মোহন চিয়াদী আপুনি নামঘৰৰ ভাগ চোৱা চিতা কৰে নেকি এইটো নামঘৰ ময়ে ঘূৰিয়া তেতিয়াহ'লে এভাগ মোক আশীৰ্বাদকে দিয়ক আৰু আশীৰ্বাদ এভাগ দিয়ক আশীৰ্বাদ হয় পইচা হয় দিয়ক মোৰটো দিয়ক জাত হ'ব দিন মাত হ'ব দিন আশা দিন ফুচুছে দিন ভাদ দিন মাহত দিন কিবা এটা দিন দিছে দিন যিখিনি আছে আহি যাওক দিন যিখিনি নাই গুচি যাওক দিন ওঠৰটো দিন মুখতো দিন মুঠতে চবতে দিনে দিন দিনা দিনো যা হৈছে কিবা ভাল কামত আহিছে ভাল হ'ব যা আপুনি কেনেকৈ গম পালে এইটো নামঘৰ ময়ে ঘূৰি আছো মোৰ অন্তৰতে আছে আপুনি মোৰ হাতখন চাই দিয়কচোন হাতডাল দি দিলে যেন অজদেখন লগ পাইছিলোৱে তেতিয়া এখন কথাটো ক'ব পাৰিলে হয় অথনি কথানো মনলৈ নাহিলে নহয় কওকচোন বাৰু কি কথা নে কি তই আছ তোকে লগ পাবলৈ আহিছোঁ মানে এই কালি যে বস্তুটো যে দিছিলোঁ পইচাটো মই কথা এটা ভাবিছোঁ কেকেদা তেখেত মানে মোৰ লগৰ মই মাতি আনিছোঁ এই তেখেতৰ লগত মই কথাখিনি পাতি লওঁ তাৰপিছত মই আপোনাৰ লগত পাতি আছোঁ ভাস্কৰ ভিতৰলৈ আহাচোন আহা এই বেগটো লৈ আহা নমস্কাৰ হে প্ৰভু মোৰ হাতখন চাওকচোন হাতখন চাওক হাতখন চাবলগীয়া কি আছে মই নেচাকে কৈ দিম সেইখন সোঁহাত এখন বাওঁ হাত নহয় হে প্ৰভু মোৰ হাতত কি লিখা আছে চাওক
লিখিছেনে একো লিখিয়ে আনা নাই হে প্ৰভু মোৰ ভাগ্যখন চাওক কেঁচা পিঁয়াজ খাই ভাল পায় কেনেকে গম পালে আপুনি মুখখন ভেলভেলাই আছে চৰি হয় এতিয়া চাওক মানুহজনী বদমাছ মই দেখোন বিয়াই পতা নাই মানে কাষৰ মানুহজনী হয় তাই বদমাছ গম পাইছো দেউতা কিন্তু খং এচাতি আছে আজিও গালি পাৰিছে কি কয় হে প্ৰভু দেউতা সৰুতেই ঢুকাল কি কৈছে দেউতা ডাঙৰ হ'বলৈ নাপালে নেকি বাৰু নহয় প্ৰভু মই সৰু থাকোঁতেই দেউতা ঢুকাল আচ্ছা মা কিন্তু হিচাপ পুচ্ছ এইজনী হৈ আছে মা ঢুকুৱাও 5 বছৰ হ'ল তই কি চাই দিব লাগে তোক মানে তোৰ যদি মাও নাছে তোৰ দেউতাও নাছে তই এতিয়ালৈকে বিয়াই নাপাতিছ ককাই ভাই আছে নে নাছে নাই কোনোৱে নাছে খুদে এইটো কোনোৱে নাছে তোক আকৌ ভাগ্যখন চাই দিব লাগিছে প্ৰভু এইবিলাক কি কৰিছে ভাগ্য চাই দিব লাগিছে চাই দিওঁ পৰিয়ালত খাবলৈ কোনো এটা জীয়াই নাছে তাৰ 1 টকা এটা খৰচ নাছে সি আকৌ ভাগ্য পৰীক্ষা কৰিবলৈ আহিছে আমাৰ মানুহ ফিটিং আছে তোমালোকৰ গ্ৰুপ আছে মানে আমাৰ এটা গ্ৰুপ আছে গোটেই গ্ৰুপটোৱে মিলি মানে মানুহৰ এনেকে তেজ খাই আছা কেইটা এই তৰা মাই কি মই কথা এটা ভাবিছো এনে থকাতকৈ যদি মই ৰাকেশক মাৰি পেলাওঁ তই কি ক হেই কিয় সি 10,000 টকা মোৰ খাই দিলেও আকৌ বোলে দিছিল আপুনিহে ঘূৰাই দিলে ভাবিছিলো সি কিবা 2 নম্বৰী কৰি পইচাটো আনিছে নেকি এতিয়া মই আকৌ ভাবিছো যে আনিলে যেনিবা মোৰ কি খৰে খালে মোৰ পইচা মই লমেই মই ঠিকে ভাবিছো নে জানো পইচাটো মই লম নে নলম আপুনি যি কৰে আৰু মই কি কম এতিয়া মাইকী মানুহ সব একেই নেকি ডিসিশন দিব নোৱাৰে যে আপোনাৰ সেকেন্ড ডোজৰ সাৰ্টিফিকেট লাগে তাকে কোৱা নাই কয় এতিয়া উলিয়াই দি আছো নহয় ৰবা মই আকৌ সেকেন্ড ডোজটো লোৱা নাইতো সাৰ্টিফিকেট পাম জানো হেই কিমানক উলিয়াই দিলো 500 কে লাগিব ৰবাচোন সেকেন্ড ডোজ নোলোৱাকে তুমি মেডিকেলৰ মানুহ হয় জানো আৰে বাবা আম খোৱা গছগন্তি কৰিব নালাগে নহয় মই মেনেজ কৰি আছো ইয়াৰ লগত পাতি হ'ল যদি আছোন মোৰ কথাটো বলো কেকেৰা মোৰ কথাটো শুনক কবি মই আগতে কৈ লওঁ আগতে মোক কথাটো ক'বলৈ দিয়ক আৰে বাবা ক'লে হ'ল আগতে মই কৈ লওঁ তাৰপিছত কবি নহয় মোৰ কথাটো ইণ্টাৰেষ্টিং ডাঙৰ কোন তই মোক কৈ ল'ব যোৱাচোন অকণমান বাহিৰত কথা পতাগে কিয় দেখা নাই মই ৰেষ্ট কৰি আছো টোপনি ধৰিছেহে ইয়াত ৰেষ্ট কৰিবলৈ আহিছে ইয়াত শুবলৈ আহিছে এখন থানা নে হোটেল আপোনাৰ বাপেকে এখন বনাই দিছে নেকি ইয়াত শুবলৈ কি হ'ল এই বাহিৰত যে ল'ৰাটো ৰৈ আছে সৈতে মানুহৰ জীৱনক লৈ খেলা কৰি আছে ৰাকেশ দা মোবাইলত অটিপি এটা গৈছে কৈ দিয়কচোন সাৰ্টিফিকেট আহি গ'ল দেখোন মিছাকে কিয় কম ডাউনলোড কৰি ল'ব নে মই উলিয়াই দিম না নিজে ডাউনলোড কৰিব পাৰিম মোকো মিছাকে সেকেন্ড ডোজৰ সাৰ্টিফিকেট এখন উলিয়াই দিব পাৰিবা পাৰিম টকা 500 খৰচ হ'ব না পইচাটো হ'ব বাৰু উলিওৱা কেনেকে আমাৰ সিস্টেম আছে কথা খুদি মানুহটোৱে বাৰু ফসাই দিব নেকি তুমি চিনাকি ল'ৰা কিয় ফসাই দিম আমাৰ মানুহ ফিটিং আছে
অ' তোমালোকৰ গ্ৰুপ আছে মানে? অঁ আমাৰ এটা গ্ৰুপ আছে। অ' গোটেই গ্ৰুপটোৱে মিলি মানে মানুহৰ এনেকে তেজ খাই আছা? ছাৰ প্লিজ ছাৰ মোৰ ভুল হৈ গ'ল, মোক ক্ষমা কৰি দিব ছাৰ। কেকেদা ভেকচিনৰ তৃতীয় চাৰ্টিফিকেটখন আমাৰ থানাৰ পৰা ইয়াক দি দিম। মানুহক কভিডৰ পৰা বচাবলৈ ডাক্তৰ নাৰ্ছ পুলিচ চবেই কষ্ট কৰি আছে আৰু তহঁতে কৰি আছ এয়া? লগাবাৰ সোমা ৰ'ব ছাৰ মই খুলি দিছোঁ। দে তলাটো লগাই থ। কেইটামান টকাৰ কাৰণে এইবোৰ পাপ কাম কিয় কৰ? হা এইবোৰ পাপ নহয়। মই যদি আকৌ ৰাকেশৰ পৰা 10,000 টকাটো লওঁ, সিও যদি এনেকুৱা পাপ কাম কৰে, কি কৰোঁ? মই লওঁ নে নলওঁ? উফ বিৰাট কনফিউজ হৈ গৈছোঁ দেই। দেখিছিলে নেকি চাবিটো? মই কেনেকৈ জানিম হে? আপুনিহে ইয়াত বহি আছে, আপুনিয়ে গম পাব লাগে। খুৰা মই তোমাৰ স্কুটিৰ চাবিৰ চিকিউৰিটি গাৰ্ড। মোৰ স্কুটিৰ না মানে সুপনকা মেল খাই স্কুটিখন কি কৰিলে তই? বেহাৰবাৰী আউটপোষ্ট সহযোগ কৰিলে Amul, the taste of India. Yum Maha, right for you with the all new FZX.